অধ্যক্ষ মহোদয়, অসম চৰকাৰে কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে চিকিৎসাৰ বাবে বিস্তৃত এটা প্ৰগ্ৰাম হাতত লৈছে। আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, দি ব্ৰেইন চাইল্ড অফ অনাৰেবল চিফ মিনিষ্টাৰ, started way back in 2018-19 আৰু মই ভাবোঁ যে ভাৰতবৰ্ষৰ ভিতৰত ইমান বিস্তৃত, ইমান ডাইভাৰ্চিফাইড, কম্প্ৰিহেনচিভ কেঞ্চাৰ কেয়াৰ ফেচিলিটি ভাৰতৰ কোনো ৰাজ্যত নাই। 17টা হস্পিটেল আছে, তাৰ ভিতৰত এটা কেঞ্চাৰ কেয়াৰ ইনষ্টিটিউট যিটো গুৱাহাটীত আছে, 5টা ডাঙৰ চহৰত আছে আৰু 11খন বিভিন্ন জিলা হেডকোৱাৰ্টাৰত আছে। আৰু য'ত আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জিলাত ব্যৱস্থা নাই, তাত জিলা হাস্পতালতো কেঞ্চাৰ ৰোগীক চিকিৎসা দিয়াৰ বাবে আমি কাম কৰি আছোঁ। চৰকাৰে 3টা ষ্ট্ৰেটেজিত কাম কৰি আছে। নাম্বাৰ 1, আৰ্লি ডিটেকশ্যন, আৰ্লি ট্ৰিটমেণ্ট। দ্বিতীয়টো হ'ল শিশুক এতিয়া কেঞ্চাৰৰ টীকাকৰণো কৰা আৰম্ভ কৰিছে। তাৰ ফলত বহুতখিনি ভৱিষ্যতত কৰ্কট ৰোগটো তলত কমি আহিব বুলি আমি ধাৰণা কৰিছোঁ। ভাৰত চৰকাৰে এটা প্ৰগ্ৰাম হাতত লৈছে। 15 বছৰৰ কম বয়সৰ ছোৱালীক যিটো কেঞ্চাৰ হয়, মহিলাজনিত যিটো কেঞ্চাৰ, তাৰ টীকাকৰণৰো প্ৰগ্ৰাম এতিয়া আৰম্ভ হৈছে। কিন্তু প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ কথাটোতো ঠিকেই, আৰু চৰকাৰেও গোটেই ব্যৱস্থাবোৰ হাতত লৈছে। য'ত পানীৰ ভাল নহয়, জেজেমৰ জৰিয়তে স্কিম গৈ আছে, পুষ্টিকৰ খাদ্য দিয়া ব্যৱস্থা শিশু আৰু মহিলা উন্নয়ন বিভাগে কৰি আছে, আমাৰ তৰফৰ পৰা ব্যৱস্থা আছে। কিন্তু আমাৰ গোটেই ফ'কাছটো হ'ল আৰ্লি ডিটেকশ্যন। 1 কোটি মানুহক আমি স্ক্ৰিনিং কৰিম বুলি চিন্তা কৰিছিলোঁ। এতিয়ালৈ 46 লাখ স্ক্ৰিনিং হ'ল। কিন্তু ডিটেকশ্যনটো আৰ্লি হ'লে কেঞ্চাৰক ট্ৰিটমেণ্ট দিয়া যায়। বাট বহুত লেটাৰ ষ্টেজত যদি আহে, ষ্টেজ 3, ষ্টেজ 4, তেতিয়া আৰু বহুত চিকিৎসা দিব পৰা সুবিধাটো নাথাকে। বহুতবাৰ ভালো হয়, নোহোৱা নহয়, ভালো হয়। আৰু তেখেতে ঠিক কৈছে, লাইফষ্টাইলটো অলপ ঠিক কৰিব লাগিব মানুহে। যেনেকৈ যেনেকৈ সমাজত উন্নয়ন হৈছে, দেশত উন্নয়ন হৈছে, তেনেকৈ বিভিন্ন ধৰণৰ ৰোগো ওলাই আছে আৰু মানুহ ইয়াৰ পৰা সংক্ৰমিত হৈ আছে। কেঞ্চাৰ এক ভয়াৱহ পৰিস্থিতি সমাজত ধাৰণ কৰিছে। বিধায়ক হিচাপে আমি সমষ্টিত যেতিয়া থাকোঁ, কৰ্কট ৰোগী যেতিয়া আহে, জীৱনত হাহাকাৰ দেখে অধ্যক্ষ মহোদয়। কিন্তু অসমৰ মডেল ভাৰতবৰ্ষৰ ভিতৰত বেষ্ট মডেল বুলি ভাৰত চৰকাৰেও স্বীকৃতি দিছে। আৰু আন ষ্টেটবোৰক কোৱা হৈছে যে অসমৰ কেঞ্চাৰ কেয়াৰ মডেলটো আপোনালোকে এডপ্ট কৰক। বিহাৰৰ গোটেই কেঞ্চাৰ কেয়াৰ এণ্ড ৰিচাৰ্চ যিটো তেখেতসকলৰ উইং আছে বিহাৰ চৰকাৰৰ, তেখেতসকলে আহি গ'ল, চাহি প্ৰশংসা কৰি গ'ল। আৰু অসমৰ নিচিনা এক সৰু আৰু মানে এক সময়ত পিছপৰা ষ্টেটে এনেকুৱা মডেল এটা তৈয়াৰী কৰিব বুলি কোনো ভাবা নাছিলে। বিভিন্ন ৰাজ্য চৰকাৰে অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে। আৰু মই ভাবোঁ যে অসমত কেঞ্চাৰক লৈ ট্ৰিটমেণ্ট আমি উপলব্ধ কৰাইছোঁ, আৰ্লি ডিটেকশ্যনৰ ব্যৱস্থা কৰিছোঁ। কিন্তু মানুহে নিজেও অলপ সাৱধান থাকি কেনেকৈ এই জীৱনশৈলীটো ভাল কৰি ৰাখিব পাৰোঁ, খোৱা বোৱাটো ভাল ৰাখিব পাৰোঁ, তাৰ ব্যৱস্থাও মানুহে কৰিব বুলি আপোনাৰ মাধ্যমত মই আহ্বান জনাব খুজিছোঁ।